বন্ধুসকল A to Z চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি বনাম চটপটা আমৰ চাটনি। আৰু এই আমটো অকণমান মিঠা হৈছে। একচুয়ালি এটো সিজন হৈছে, এতিয়া বৰ্তমান জুলাইত বনাইছো মই, সেইকাৰণে আমটো স্লাইট মিঠা হৈছে। কেঁচা আম থাকিলে তেতিয়া আপুনি এক্সট্ৰা টেঙা মিক্স নিদিলে হ'ব। ইয়াতে মই এক্সট্ৰা টেঙা দিম। ৰেচিপিটো চাই যাই থাকক, তাৰপিছত গম পাব যে মই মিঠা আমটো স্লাইট মিঠা হোৱা আমটো মই কেনেকৈ চটপটা বনাইছো। দেখিলে গম পায় না, একদম টেস্টি ইয়ামি দালি ভাতৰ লগত যে বাপৰে কি যে মজা হ'ব। দিয়ক আৰম্ভ কৰো। ইয়াতে আমি ৰাফলি কাটি লৈছো আম দুটা, আৰু ইয়া লৈছো 2 চামুচ 3 চামুচ গুড়, আপুনি বেছি দিব পাৰে। আৰু এইখিনি মছলা, গোটা মছলা ইয়াতে লৈছো আমি জিৰা, তাৰপিছত লৈছো সৰিয়হৰ গুটি, চফ, মেথি গুটি অলপ, আৰু কালজিৰা। এই তেলখিনিত আমি এতিয়া ফাৰ্ষ্ট এইখিনি দি দিম হিংটো দেখুৱা নগ'ল, অকণমান হিং দি দিম। হিং দি পেলাই ইয়াত দিছো জিৰা, তাৰপিছত মেথি, চফ, সৰিয়হৰ গুটি আৰু কালজিৰা। এই গোটেইখিনি আমি তেলত দি দিম। দি পেলাই ইয়াক অকণমান লৰাই দিম যাতে স্লাইটকে ভাজা যায়, জাষ্ট ফ্ৰেগনেন্সটো আহিবৰ কাৰণে। মইতো আমৰ চাটনি যে বিৰাট ভাল পাওঁ। ইয়াৰে এতিয়া দি দিম আমি আমখিনি। কথা পাতিম বাৰু, মোৰ কেতিয়াবা ক'ব লগা কথা আছে। মই আগতে নাজানিছিলো এইবিলাক বনাব। এই আমখিনি ঢালি দিছো, তাৰপিছত ফ্লেমটো অকণমান হাই কৰি দিম। ফ্লেমটো হাই কৰি পেলাই অকণমান লৰাই দিম যাতে গোটেই মছলাখিনিৰ যিটো কোটিংটো আছে, সেই কোটিংটো যাতে আমত লাগি যায়। ঠিক আছে, মই এই বস্তুটো খাইছিলো মোৰ লগৰ ছোৱালী এজনীৰ কিবা ঘৰত কিবা এটা অকেজন আছে, তাতেহে খাইছিলো। তেতিয়া এইবিলাক নাজানিছিলোৱে। এয়া দি দিছো নিমখ আধা টিস্পুন, আৰু ইয়াতে অকণমান আমি নিমখ বৰ্তমান কমকে দিম, কাৰণ পিছত আমি আকৌ কলা নিমখ দিব লাগিব, তো এতিয়া বেছি নিমখ দি নিদিব। ঠিক আছে, তাৰপিছত নিমখটো দি পেলাই অকণমান লৰাই দিম। লৰাই পেলাই মিক্স কৰি পেলাই ধুনীয়াকে ইফাল সিফাল কৰি যাতে পুৰা ভালকে মিক্স হৈ যায় নিমখখিনি। বাছ, তাৰপিছত এতিয়া আৰু বহুত সময়ো নালাগে, 2-3 মিনিটছ। তাৰপিছত আমি বেছি ভাজিলে কিন্তু তিতা লাগি যাব। তাৰপিছত আমি ইয়াতে 1 কাপ পানী লাহে লাহে ঢালি দিম যাতে এইখিনি আমাৰ তল যায়। 1 কাপ, যিখিনি পানী দৰকাৰ বুলি ভাবে। তাৰপিছত ধুনীয়াকে মিক্স কৰি পেলাই আমি ইয়াতে অকণমান কাশ্মীৰী লাল মিৰ্চ, মোৰ মছলা চছলা মানে আৰু একো বস্তুত থৈ নিদিওঁ, চিধা চিধি পেকেট কাটো, তাৰপৰা খুলি খুলি দি থাকো। টেমাত আৰু ভৰাই এইবিলাক। এয়া হালধি অকণমান দি দিম। হালধি দি পেলাই আমি ধুনীয়াকে ইয়াক মিক্স কৰিম। পেকেটবিলাকে দি পিছে আপোনালোকক দেখুৱাবও সুবিধা হয় যে এই পেকেটটোৱে ইউজ কৰিছে বুলি পেলাই। তাৰপিছত আমি ধুনীয়াকে ঢাকন দি দিম। ফ্লেমটো অকণমান ল' কৰি দিম। ল' কৰি পেলাই অলপ দেৰি থাকক। এটলিষ্ট 10-15 মিনিটছ পিছতহে আপুনি গুচাই চাব। গুচাই চাই পেলাই 1 চামুচ গৰম মছলা দি দিব। তাৰপিছত আকৌ ষ্টাৰ কৰি দিব, অকণমান লৰাই দিব, ধুনীয়াকে মিক্স কৰি ল'ব। তাৰপিছত আকৌ ৱেইট কৰিব আপুনি, কিন্তু একদম আপুনি ৰখিব লাগিব, অলপ ধৈৰ্য ধৰিব লাগিব যাতে আমটো চফ্ট হৈ যায়। আৰু যেতিয়া অকণমান চফ্ট হোৱা যেন পায়, পুৰা নহয়, তাৰপিছত উতলি থাকোঁতে অকণমান গুড় দি দিম। গুড় যদি বেছি মিঠাইটো অকণমান মিঠা আছে, মই সেইকাৰণে বেছি নাই দিয়া। যদি বেছি টেঙা আম লয়, সেইটোক মিঠা কৰিবৰ কাৰণে অকণমান বেছিকৈ গুড় দিব লাগিব। আৰু গুড়টো অকণমান টেষ্ট কৰি চাব, যদি বেছি লাগে বুলি ভাবে আপুনি নিজৰ মতে দি ল'ব। কিছুমানে কম মিঠা ভাল পায়, কিছুমানে মই মিডিয়াম, অকণমান মিঠা টেঙা যোনটো টেষ্ট না, বহুত বেছি মিঠাও হ'ব নালাগে, বহুত বেছি টেঙাও ভাল নালাগে। মোৰ ঘৰত গুড় নিদিয়াকেও এই চাটনিটো বনায়, কাৰণ আমাৰ ঘৰত ডায়েবেটিক পেচেণ্ট আছে, তো সেইকাৰণে গুড় নিদিয়াকেও বনোৱা হয় দেউতাহঁতৰ কাৰণে। তো আমি ইয়াতে যিহেতু আমটো অকণমান মিঠা, সেইকাৰণে মই ইয়াতে থেকেৰা টেঙা ব্যৱহাৰ কৰিম। অকণমান উতলা গৰম পানী ঢালি দিম থেকেৰা টেঙাখিনি।
পোৱা নাই তো মই সাজেষ্ট নকৰো এই থেকেৰা টেঙাখিনি তাৰ পিছত আমি ইয়াতে দি দিম যাতে সেই মিঠা যোনটো ভাতটোৰ লগত সেই চটপটা টেঙা টেষ্টটো আহে যিটো মানে দালিৰ লগত খাব কাৰণে সবতছে বেষ্ট ৰুটিৰ লগতো খাব পাৰে বাট এজ ইউজুৱেলি বিলাক বস্তু মই দালি ভাত এনেকে বেছি ভাল পাওঁ বাস আকৌ লো ফ্লেম কৰি পেলাই যেতিয়া অকণ পাল্পকেইটা সিজা টাইপ কালাৰটো গম পায় না স্লাইট ট্ৰান্সপেৰেণ্ট টাইপৰ হৈ গৈছে তেতিয়া এটা মেচাৰ ল'ব মেচাৰ নাই যদি গ্লাছ এটা ল'লে হ'ব গ্লাছৰ যোনটো তলখিনি দি বাস সেইটো পিটিকি দিয়ক ধুনীয়াকৈ মেচ হৈ যাব গোটেই বস্তুখিনি যোনটো টেক্সচাৰ আহিব আপুনি দেখি গম পায় আছে যে এইটো যে বহুত বেছি টেষ্টি হৈছে বহুত বেছি টেষ্টি হৈছে খালো বাৰু আমি অলৰেডি কাৰণ ভিডিঅ'টো আগতে বনাইছোঁ তাৰপিছত এতিয়া ৰেকৰ্ডিং মই পিছত কৰি আছোঁ এতিয়া ইয়াতে আৰু অকণমান পানী দি দিম যাতে টেক্সচাৰটো যিটো কনচিষ্টেঞ্চিটো আমাৰ যাতে ধুনীয়া হয় চাটনি টাইপৰ চটপটা চাটনি তাৰপিছত অকণমান ফ্লেমটো বঢ়াই দি পেলাই তাতে আৰু অকণমান পানী দি পেলাই অকণমান মিক্স কৰি লাহে লাহে তাৰপিছত এতিয়া আমি এড কৰিম আমাৰ কলা নিমখ 1 চামুচ সৰু চামুচ দিলে বহুত ডাঙৰ 1 চামুচ দি নিদিব তাৰপিছত ইয়াতে আমি দিছোঁ পানী পুৰি মছলা একদম ইজি এভেইলেবল দেই আপোনালোকৰ ঘৰৰ ওচৰৰ দোকানত পাই যাব পানী পুৰি মছলা নিদিলেও কথা নাই জলজিৰা দিলেও হ'ব পানী পুৰি মছলাৰ জেগাত ইয়াতে একদম ইম্পৰ্টেণ্ট অকণমান হয় দেই চাট মছলাটো দিলে কিন্তু বিৰাটে ভাল পাব নিদিলে আপোনাৰ ওচৰত যদি বাই চান্স নাই নিদিলেও কথা নাই কিন্তু দিলে টেষ্টটো আৰু বেছি ভাল লাগিব তাৰপিছত জালুকৰ গুড়ি বহুত ইম্পৰ্টেণ্ট এই অকণমান এই যে টেঙা মিঠা জ্বলা এই তিনিটাৰ যোনটো কম্বিনেশ্যন মোৰটো মানে বিৰাটে ভাল লাগে আৰু মই বহুত বেছি ভাল পাওঁ খাই তো সেইকাৰণে খাই ভাল পাওঁ যিহেতু কিছুমান বস্তু বনাবও লগা হৈছে আৰু আজিকালি যিহেতু ৰেষ্টুৰেণ্ট আজিকালি ইমান খোলা নাথাকে ইমান এভেইলেবল নাই তো সেইকাৰণে বেষ্ট নিজে বনাই লওঁ তাৰপিছত এইটো আমাৰ ভেজ থালিৰ লগত চাৰ্ভ কৰিম এইখন মোৰ সিদিনাখন থালি বনাইছিলে ইয়াতে আছে ভিন্দি অমিতাৰ খাৰ দালি ভাত কলফুল ভাজি অলপমান বুট কাবুলি বুটৰ চব্জি অকণমান কাবুলি বুটৰ চালাড নেমু টেঙা আৰু বৰ এটা আছে বাছ তাৰ লগত মই প্ৰেজেণ্টেশ্যন কৰিছোঁ কি ধুনীয়া হৈছে চাওক কালাৰ ৱাও খাইতো মজা লাগিবই আপুনি জাষ্ট বনাই চাব আৰু যদি মোৰ এই ভিডিঅ'টো আপুনি ভাল পাইছে এই ৰেচিপিটো যদি ভাল পাইছে প্লিজ আপুনি চাওক বেলেগৰ লগত শ্বেয়াৰ কৰক আৰু বেলেগক ক'ব এই ৰেচিপিটো যাতে বনাওক বা মোৰ চেনেলটো যাতে চাওক আৰু ইয়াতে আৰু বেলেগ বেলেগ বস্তু আহিব অকল ৰেচিপি নহয় জাষ্ট ৰেচিপি দি আৰম্ভ কৰিছোঁ আৰু আহি আছে ইণ্টাৰেষ্টিং বস্তু চ' চাই থাকক মোৰ লগত থাকক মোক মোৰ ৰেচিপিবিলাক চাই থাকক মোৰ চেনেলটো চাই থাকক থেংক ইউ আৰু এটা কথা এই ৰেচিপিটো মই খাইছিলোঁ 2012-13 মানত বনাব কিন্তু শিকিছোঁ 2017 মানতহে তাৰ আগলৈ মই বনাব নাজানিছিলোঁ অকল খাইহে ভাল পাইছিলোঁ এনেকুৱা নহয় দেই যে একো বনাব নাজানো মই পাৰ্টিকুলাৰলি আমৰ চাটনিটোৰ কথা কৈছোঁ দেই আৰু আমৰ চাটনিটো একদম টেষ্টি হ'বৰ কাৰণে মই বহুতকেইটা ৰেচিপি ট্ৰাই কৰিলোঁ বাট এই ৰেচিপিটো মোৰ বেষ্ট লাগিছে আৰু আপোনালোকেও যদি এনেকুৱা খট্টা মিঠা টাইপ যদি সাপোজ দালি বনাইছে এটা সিম্পল চব্জি বনাইছে আৰু ইমান এটা ইণ্টাৰেষ্টিং নাই লগা খাব তেতিয়াহ'লে সেইদিনাখন এই আমৰ আৰু এই আমৰ চাটনিটো আপুনি নৰ্মেল আমেদিও বনাব পাৰে একো নাই তাতে নৰ্মেল মিঠা বোলে মিঠা আমেদি চাটনি নবনিব নাই তেনেকুৱা কোনো কথা নাই এইটো মোৰ মিঠা আমেদিয়ে বনাইছোঁ চাওক কি ধুনীয়া হৈছে এতিয়া মই খাম দেই এই ভাতৰ লগত আপুনিও খাব ট্ৰাই কৰিব থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আৰু চাই থাকিব মোৰ চেনেল A to Z এণ্টাৰটেইনমেণ্ট